গাইজ ৱেলকাম টু পাইজ ব্লগ। আজি মই ব্লগ হিচাপত নহয়, এনেই ভিডিঅ' কৰিম কাৰণ মোৰ মনটো একদমেই বেয়া, বহুত বেয়া। কাৰণ মই যে তেতিয়া সেইদিনা নেক্সট ব্লগত দেখাইছিলোঁ মোৰ ভাইটিটো কৃষ্ণগুৰু আশ্ৰমত দিম, সি তাত যাব, সি একেলগে থাকে ন, একেলগে থাকোঁ আমি। সেইটো কাৰণে মোৰ বহুত বেয়া লাগি আছে সি যাবৰ কাৰণে। কাৰণ যেতিয়াই যি কৰোঁ একেলগে কৰোঁ, কিবা খাওঁ একেলগে খাওঁ, তাৰ লগতে হোটেলটা বহুত কিবা কিবি খাওঁ। হয়তো মই বুজাব নোৱাৰিম মোৰ কিমান বেয়া লাগি আছে। মাহঁতৰো ভাল লগা নাই। তো ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ, কি কৰোঁ দিনটো কেনেকৈ পাৰ কৰোঁ চাই থাকিব। এণ্ড আজি সঁচাকৈ ব্লগ হিচাপত নহয়, এনেই জাষ্ট ভিডিঅ'টো বনাম, চাই থাকক আপোনালোকে। তাৰ ৰুমটো তাৰ সকলোখিনি বস্তু থোৱা আছিল আৰু পাপা এতিয়া তাৰ টেবুলখনো দিব লাগিব, যিহেতু টেবুলখন অলপ মুচি লৈছে আৰু গাড়ীৰ ভিতৰত এতিয়া লৈ যাব লাগিব। তো বাকচ চাকচ এনেকৈ আমি এতিয়া লৈ যাওঁ, বহুত বস্তুৱে দি পঠাইছে তাক, বাকচ বাল্টি গোটেইখিনিয়ে দিছে আৰু দিব লাগেও আৰু। তো মই এখন কাপোৰ দি অলপমান টেবুলখন মুচি লওঁ আৰু আমাৰ ওচৰৰে আণ্টি আহিছে, মেধি আণ্টি, তাই এতিয়া মাৰ লগত কথা পাতি আছে। ঘৰৰ ভিতৰৰ পৰা বাকচটো দাঙি আনিছোঁ, ইমান দুখ পাইছিলোঁ নহয় হাতখনত, একদম মুখৰ ৰং সলনি হৈ গৈছে। বস্তুবিলাক আনি গাড়ীৰ ডিকিটোত বহাই দি আছোঁ আৰু সকলোৰে মনটো অশান্তি আৰু ইমান বেয়া লাগি আছে। আমি এতিয়া গৈ আছোঁ, অলপ চকুৰ পানী ওলাইছিল বাৰু মোৰ, কিন্তু চশমাজুৰি যি ঢাকি দিছোঁ কাৰণ মই কান্দিলে সিও কান্দিব। আৰু এতিয়া আমি গৈ আছোঁ গুনু ভালকে থাকবি। মোৰ ইউটিউব চেনেলটো চাবি, ৰাজদীপ গেমাৰ। সম্বল পুচানি থবি, সব সম্বল কৰি আমি পাই গ'লো। এইটো চাওকচোন গাইজ, এইটো কিন্তু পানী টাইপ পায় ন, কিন্তু পানী নহয়, চব বালি। তো গাইজ মোৰ ফ্ৰেণ্ডো পাইছোঁ, মোৰ ভিডিঅ' চাইছি, মাকে বোলে দেখুৱাইছি মোক, তো মোৰ ভাল লাগছে। লগ পাই আহিবৰে লগ হ'ব, যোৱাকালৈকে থাকিলে হৈ নাপাবো আহিবৰে ফ্ৰেণ্ড। আৰু মাকে বোলে মোৰ ভিডিঅ' দেখাইছি, তো থেংক ইউ। সেইটো কাৰণে এখন এটা স্কুল থাকিব। হোৱা নাই ৰ'ব, আপোনালোকে আহি পালেহে নেকি? দিয়ক। তো গাইজ বিৰাটেই গৰম দিছে, মেৰা যি ঘাবৰা ৰাহা হে থোৰা থোৰা। ভয়ো লাগে, ভালো লাগিছে। ভাল লাগিছে এইটো কাৰণে, কাৰণ কিয় সি চাগে বহুত ভাল পৰিৱেশ এটা পাব, আৰু ভয় লাগিছে কিমান ষ্টুডেণ্ট আছে, কিবা হয় সেনেকুৱা বা ল'ৰা ছোৱালী, সেইটো কাৰণে। টেবুলখন আনিব দিছে নেকি ভাইটি? কিমান ক্লাছ তুমি? 10ত? ভাইটি হ'বা দিবা, মই এনেও ডাঙৰ। এখন আনিব দিছে ন, নিজাকে আনিব দিছে। তুমি আছা ইয়াতে, থাকাই ন? কেতিয়াৰ পৰা আছা? কিমান ক্লাছৰ পৰা আছা? ক্লাছ 8ৰ পৰা। ভাল লাগে ন এনে থাকি? আমি ৰুমবোৰ চাই ঘূৰি আছোঁ। ইয়াতে বিচনা, আলনাখন আৰু টেবুল থাকে। টেবুল কিনি ল'ব লাগে, পইচাৰে কিনিব পাৰি, কিন্তু আমাৰ টেবুলখন যিহেতু আনিছে আমি কিনি নলওঁ। তো এনেকৈ আমি ঘূৰি আছোঁ। আৰু কিমান লাগে? 50,000 দিয়ে যাব লাগিব আৰু কিমান? ফাদাৰো জীয়েকৰ কাৰণে মৰম আহি গৈছে আৰু মোক 3,000 টকা দি দিছে, এনাই দিছে, এইটো লৈ যাব এতিয়া, এনাই ক'লে মই মোক নেদে। ৰাজদীপ বস্তুবিলাক আছেনে? আছে। ভাইটিৰ নামটো ৰেজিষ্টাৰ কৰিলোঁ, সকলোখিনি বস্তু বাল্টি কিবা কিবি এনেকৈ আছেনে নাই সুধিলে। এতিয়া ৰুমটো পাই গ'লোঁ, আমি ৰুমটো ঠিক ঠাক কৰি লওঁ। ৰিবৰ বিচনা, তুলি, গাৰু, বাল্টি এইবিলাক লৈ আমি ৰুমলৈ যাওঁ। পাপাই ভৰাই দি আছে ভাজা, আৰু ৰুমটোত যাই কিনে সকলোখিনি ঠিক ঠাক কৰি দি আহোঁ। গৰম লাগছে।
বিকজ হাতখন মোৰ যে হাতখন এই বিছনা লাগিছোঁ এখন বিছনা সেইখনত গৈছোঁ হাতখনৰ অৱস্থা নাই বহুত টেনশ্যন লৈছোঁ বহুত দুখ পাইছোঁ ভাইটিহঁতক কাপোৰখিনি চেঞ্জ কৰি ল'ব দিলোঁ বিকজ আমিতো যামগৈ ন সিহঁতে চেঞ্জ কৰি ফ্ৰেছ হৈ লোৱাই ভাল সেইটো কাৰণে চেঞ্জ কৰিব দিলোঁ তোমাৰ অনুভৱ কেনেকুৱা মজা ভাত কেনেকুৱা লাগিল খাই মজা ও মাই গুডনেছ তো আমাৰ বহুত মিছ কৰিম ন তো গাইজ আমি যাইছোঁ মুটি বুলি পেচাব চেচাব কৰি ওলাই আহিলোঁ আৰু এতিয়া অলপ এনাৰ্জি লওঁ ষ্টিংটো খাই লওঁ ষ্টিং খাই উঠি ভাত খাবলৈ আহিছোঁ ইমান ভোক লাগিছিল নহয় পেটত পৰাহে মানে শান্তি আৰু ভাতকেইটা তো আমি খাই দিলোঁ ভাত এনেকৈ ৰাতি হৈ গ'ল এইটো ৰাতিৰ পৰিৱেশ কৃষ্ণগুৰু আশ্ৰমৰ আৰু মানে ভাল লাগিছে থাকি ৰাতিৰ পৰিৱেশটো বহুত ধুনীয়া হয় ই বাহিৰত ওলাই আহিছিল আৰু এতিয়া আমি ঘৰলৈ যাব ওলালোঁ মনটো বহুতেই বেয়া তথাপিতো যাবতো লাগিবই তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ ঘৰ আহোঁতে জেঠীহঁতৰ ঘৰত সোমাইছিলোঁ আৰু মাক চাওকচোন মাৰ মানে ইমান মনটো ডাউন হৈ আছে নহয়